বেগবিলাক ইয়াত উঠাই দিওঁ এচিয়ে ডবল চিট ল'লে ডবল চিট এনেকৈ ল'ব পাৰে বন্দে ভাৰতত আপোনালোকে IRCT এপছত গৈ বা IRCT লগ ইন কৰি পেলাই টিকট ল'ব লাগিব আমি এইটো অলপ ভুল কৰিলোঁ কোনো ইউটিউবত ভিডিঅ'ত পোৱা নাছিলে তো ফাইনেলি ষ্টেচনতে আহি লগ ইন কৰিলোঁ কিন্তু টিকট মানে কম আছিলে এভেইলেবল তো আমি এনেকুৱা টেবুল নাপালোঁ এনেকুৱা টেবুলৰ লগত পায় আমি মানে এনেকৈ আমি টেবুল নাপালোঁ আৰু তো আপোনালোকে আগতীয়াকৈ অলপ বুক কৰিলে পাই যায় টিকট কম আছিলে এইকেইটাতো আছে এইকেইটাতো আপোনাৰ ইয়াতে লৈ খাব পাৰে ডাইনিং টেবুল নাপালোঁ আৰু তো আহি খুব ভাল লাগিছে বেছি মানে বন্দে ভাৰত যাত্ৰা কৰিবা আৰু ৰাতিপুৱা মনটো অলপ বেয়া লাগি গৈছিলে নেকি এইহে বন্দে ভাৰত ইয়াতে মানে কেণ্টিন খানা চানা পূৰা ফ্ৰী দিব কেণ্টিন এৰিয়া চব মজা লাগিছে এইবিলাক চব আইচক্ৰীম হ'ব মানে এইটো 3 সিটাৰ এইফালে 2 সিটাৰ তো আপুনি যদি আগতীয়াকৈ বুক কৰে আপোনাৰ চইচ মতে ল'ব পাৰে তথাপি উইণ্ডো ছিট এটা মই চিলেক্ট কৰিছিলোঁ উইণ্ডো ছিট এটা পাইছোঁ ষ্টাফবিলাক চব মানে নিট এণ্ড ক্লিন এই পূৰা কেণ্টিন এৰিয়া এইবিলাক খালী আছে এতিয়া মানুহ বেলেগ বেলেগতো উঠিব চাগে ডাইনিংটো দেখাইছে এইটো এটা কোচ লাইটিং সুইচ দিলে চানা চব ফ্ৰী আৰু আহিব আৰামত টিকটৰ প্ৰাইচ এজনৰ 1350 টকা তোমাৰ খানা আহি আছে মানে ৰাতিপুৱা কেইটা বজাত 6টা বজাত ট্ৰেইন নিউ দিল্লীৰ পৰা তো 3টা বজাতে উঠাই দিছোঁ ৰুমত আহি ষ্টেচনত টিকট কৰিব লগা হৈছে আমি ভাবিছিলোঁ কাউণ্টাৰত টিকট পাম কাউণ্টাৰত টিকট নিদিয়ে তো আকৌ অনলাইনত লগ ইন কৰি পেলাই টিকট ল'ব লগা হ'ল এইটো হ'ল আমাৰ কোচটো খুব সুন্দৰ মোবাইলৰ কেবল দেখাই দি আছোঁ মই আপোনালোকক ইয়াতে আছে आपकी सुविधा के लिए इस ट्रेन में ऑनबोर्ड हाउसकीपिंग की सेवाएं प्रदान की गई हैं। इस ट्रेन के सभी आरक्षित डिब्बों में ऑनबोर्ड हाउसकीपिंग स्टाफ उपलब्ध है हाउसकीपिंग स्टाफ प्रथम न्यूज़ पेपर दी गल पानी बटल दिले पानी बटल यातो राखिब पारि इया তোমাক দেখোন একদম স্পেশাল ট্রিটমেন্ট দি আছে তাৰ পাছত এটা এতিয়া অলপ পাছতে নাজাৰা ভাল লাগিব সেন্সৰ চাবতে টাচ এটি লাগি জাস্ট টাচ কৰিলে হ'ল দেয়াত বন্দে ভাৰত কাপটোতে ট্ৰেইনৰ পিকচাৰ আছে চাই চিনি সব এড কৰি দিলোঁ এফালে ৰিল বনি আছে बढ़िया मिल्क क्रीम तो याते डाले दिले चाय पत्ती दिले सुबह दे दिले कितु ভাল লাগিছে এই খোৱা স্টার্ট কৰি দিলে সো আমাৰ কি আহি গ'ল ৰাতিপুৱা ব্ৰেকফাষ্টত আলু পৰাঠা आलू चॉप दही चोको पाई सैंडविच ইয়াত মই দেখা দিছোঁ মোৰ প্লেটত এইটো সैंडविच পিনে ইয়াতে আছে আলু চপ পিনে আছে এইটো ইয়াত আলু পৰাঠা এইটো আলু চপ सैंडविच চকো পাই দহি তো হস্পিটেলিটি মানে ফুডিং ট্ৰেড বহুত ট্ৰেডটো বহুত ভাল লাগিছে তো ভিডিঅ'টো কেনেকুৱা লাগিছে মজা তো ইহঁতেতো খাব পালে আৰু একো নালাগে আৰু আমিতো কষ্ট কৰি কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ এতিয়া আম্বালা ষ্টেচনত আহি পোৱাৰ লগে লগে এইটো ব্ৰেকফাষ্ট দি দিলে গোটেই ৰাইজে খাই আছে সকলোকে দেখাব অলপ হেৰিও লাগে তো আৰু বেগ চেগ থ'বৰ কাৰণে খুব সুন্দৰ আৰু এটা নিট এণ্ড ক্লিন চ'
सो हाइजीन फ्री। सहायता के लिए उनके संपर्क नंबर इस कोच के अंत में दर्शाए गए हैं। धन्यवाद। धन्यवाद। हाउसकीपिंग एनी टाइम থাকে, আপুনি কিবা অলপ ক্লিন কৰিবলৈও জাষ্ট মাতি দিলে হ'ল। এয়াৰ হোষ্টেছৰ দৰে ছাৰ্ভিচ দি থাকিব আপোনাক। দৈৰ লগত ইয়াত জুচৰ ঠাইত আপুনি চাহও ল'ব পাৰে, টিও ল'ব পাৰে। Housekeeping staffs are available in all reserved coaches. जन्नत शुरू हो गई है। जन्नत आरम्भ हो गई मनत कि ভাল लगे ना काश्मीर एंट्री हम और लुधियाना पठानकोट सब क्रस कर गल। ये अम्बाला स्टेशन पाई गलो। अम्बालात आहि पे अलग रखे इते कोनोबाय दिल्लीर पर अम्बाला ड्रप हले माने नामिब लगा थाकिले नामी दिए। तो आको यार पर स्टार्ट हल। सो अम्बाला सानलाइट आइले डाउन करिब पारे। पाई गलो जम्मू टावी। किन्तु आपुनि यदि श्रीनगर जाए जम्मू टावीत नामी দিব লাগিব। तो आमी एको टूर प्लानत आहा नाइ, निजे कष्ट करि निजर मते निजे गाइड करि जाम। याते जनाहार आरु याते जम्मू टावीत नामी पेलाय आपनालोके सिम लब লাগিব। याते जेहेतु नेटवर्क काम निदिए आमार অসমৰ সিমলা ইয়াতে সাব সিম ল'বলৈ মানুহ এয়াৰটেল জিঅ' সকলো ল'বলৈ এভেইলেবল আছে। তো আমি অলপ এই ছাত ৰখি পেলাই আগত ল'ম। কেনেকুৱা গৰম, জম্মুত তামাম গৰম পাই আছোঁ। হয়তো শ্ৰীনগৰত ঠাণ্ডা হ'ব পাৰে, জম্মুতো দিল্লীতকৈও গৰম পাওঁ। দিল্লীত মানে দুদিন বৰষুণ আছিলে। তো এইবিলাক ড্ৰেছ পিন্ধা দেখিলে গম পাব অলপ কাশ্মীৰী লুকছ আছে। তো ইয়াতে চিম দি আছে। এইটো বিল্ডিঙৰ তলতে আমি চিম লওঁ। অলপ চাহ হ'ব, তাতে বেছি মানুহ লাগি আছে। ইয়াতে পাই যাব এয়াৰটেলৰ চিম। এইটো দাদাৰ দোকানটো আকৌ দেখাই আছোঁ, জয় মা লক্ষ্মী কমিউনিকেশ্যন। তো ইয়াত আহিলে আপোনালোকৰ আধাৰ কাৰ্ডটো নাম্বাৰটো দিলে হ'ল। আধাৰ কাৰ্ডটো চাই পেলাই আপোনাক ইয়াতে কপি ফটো উঠাই ল'ব। ফটো কাম নকৰিলে ফিংগাৰ প্ৰিণ্টটো কৰাই দিয়ে। মোৰ ফটো আহি মানে আপোনালোকে যদি কোনো ট্যুৰ প্লেন কৰা নাই, আমি একচুৱেলি ট্যুৰ প্লেন কৰা নাই, ছাডেন প্লেন আছিল। আমি দিল্লী আহিছিলোঁ, দিল্লীৰ পৰা ডাইৰেক্ট আহিছোঁ। তো আমি দাদা তাতে চিমো ল'লোঁ আৰু দাদা ভাল কথা পাতি বিহেভিয়াৰ ভাল লাগিল। দাদাকে ক'লোঁ আমাক শ্বেয়াৰিং কিবা টেক্সি বা কেব এনেকৈ বুক কৰি দিব। তো দাদাক ক'লে আপোনালোকে ইয়াতে বুকিংটো পাই যাব। আপুনি যদি ট্যুৰ পেকেজত নাই, ইয়াতে গোটেই কাটৰা আৰু শ্ৰীনগৰৰ বাছো পায়। বাছটো বহুত দেৰি হয়, মানে মানুহ কম থাকে। আৰু আপুনি শ্বেয়াৰিং টেক্সি পাব। ইয়াতে দাদাহঁতে বহি আছে, ইয়াৰ পৰা শ্বেয়াৰিং টেক্সিত যাব পাৰে। পাৰ পাৰ্চন 1300 টকা কৈছে। আৰু যদি ছিংগেল আপুনি টেক্সি লৈ যাব বিচাৰে 7,500 8,000 টকা ল'ব। তো আমি বহি আছোঁ, আৰু 2 এজন মানুহ আহি গ'লে হৈ যাব। আৰু কাটৰা ডাইৰেক্ট গুচি নাযাব আপোনালোকে। কাটৰাৰ পৰা শ্ৰীনগৰ বহুত দূৰ হয়, তাত গৈ গাড়ী নাপালে অসুবিধা হ'ব। গতিকে ডাইৰেক্ট ইয়াতে ৰখি আমি এতিয়া ইয়াতে ৰখিম, লাগিলে সন্ধিয়া হৈ যাওক। ইয়াৰ পৰা গৈ চিধা শ্ৰীনগৰৰ পৰা 2-3 কিলোমিটাৰ আপোনাৰ ডাল লেক হ'ব। ডাল লেকত বোট হাউচত থাকি দিম আমি। ইয়াতে মৌচম্বী জুচ খাই আছে। মানে আপোনাৰ এই বাহিৰত আহিলে বেছি ফুডতকৈ ড্ৰিংকছ কৰিব, মানে চফ্ট ড্ৰিংকছ। তো ড্ৰিংকছ কৰিলে মানে আপোনাৰ শৰীৰটো ভালে থাকে, প্লাছ ক'ত কি হয় 30 হৈ গ'লে টেনশ্যন নাই। আৰু আমাৰ গাড়ী এইটো যাব ইন'ভা। আমি শ্বেয়াৰিং টেক্সি লৈছোঁ, জম্মু কাশ্মীৰ নাম্বাৰ প্লেট আছে 0550। তো পাৰ টেক্সি আমাৰ পাৰ পাৰ্চন 1300 টকা কৈছে, কিন্তু আমি আৰামত যাব পাৰিম। ইন'ভাত গ'লে জাৰ্ণিটো ভাল লাগিব। মাতা দৰ্শন কৰিব, বৈষ্ণো দেৱী যাব। কিমান মানুহ চাওক, এইবিলাক চুৰটৰ পৰা আহিছে, গাড়ী মানে গৈয়ে আছে। ইয়াৰ পৰা মানে কাটৰা যাবৰ কাৰণে গাড়ী এভেইলেবল। ইয়াত এজোপা গছ আছে ধুনীয়া, ইয়াৰ তলতে ৰৈছে মানুহবিলাক আহি। तो यहाँ पे ये छोले कुलचे आपको नहीं दिखा यार, लोग भी जाने ना, यहाँ आने से खा लेंगे, आपको थोड़ी ना दिखा। चना डाली दिए, छोले कुलचा 20 टका मत, 20 रुपीज़ का पीस। आप डायरेक्ट भी खा सकते हो, फ्राई करके भी खा सकते हो।
चटनी वटनी डाल रहे हैं अभी।